মৰমৰ ছচিয়েলবাসীক নমস্কাৰ জনাই ভিডিঅ'টো আৰম্ভ কৰিছো। আজি লগৰ দুজনী ঘৰলৈ বুলি ওলাইছে। এৰ নাম স্মৃতি, নামটো চেম হোৱাৰ বাবে কলেজত একেলগে আছিলো। আৰু এৰ নাম জুন, নামটো যেনেকুৱা মনটোও তেনেকুৱা। দোকানত সোমাই আমি আহি পালো জুনহঁতৰ ঘৰত আৰু কণমানিজনীক মই লোৱা দেখি সিও গৈ মৰম কৰিছে। তাৰ পিছত কোনে পাই তাক। চাহ খাই আমি কেইজনীয়ে কথা পাতি খুৰী এজনী ঘৰলৈ আহোতে ছাগলীকেইটা দেখি ধৰিবলৈ বিচাৰিছিল যদিও মানা কৰাত নুচুলে বাৰু। ইয়াত বৰ প্ৰিয় বস্তু এটা পালে কিজানি এৰিবকে মন কৰা নাই আৰু ওচৰতে তাঁতখন দেখি অকনমান ময়ো মাকুটোকে মাৰি চালো। তাৰ পাছত স্মৃতি ঘৰলৈ আহিলো। লগ পাই ভাল লাগিলে স্মৃতি, বহুত কথা ওলালে দুইজনে। ই ওচৰতে ৰৈ খেলি আছে। চাইকেলখন পাই বৰ ভাল পাইছে। এইটো বা কি নিয়ম লৈছে, সকলো বস্তু গোন্ধি চোৱা। উফ, চব কেইটাও গোন্ধিহে খাইছে পাই। ট্ৰেণ্ডত চলি থকাৰ বাবে ময়ো বোলো বগিন ভেলিয়া জোপা দেখি কেনেকৈ এৰি যাওঁ। ভিডিঅ' এটাকে বনালো। লৰাই মাকৰ ভিডিঅ'বোৰ চাইছে আৰু আপোনালোকৰো চাই ভাল লাগিলে লাইক কমেন্ট এটা কৰিব বুলি আশা কৰিলো। আৰু ময়ো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো।